বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আমাৰ দৈনন্দিন জীৱনত ঘটি থকা ঘটনা, কাম বা কথা কিছুমানৰ বিষয়ে কিয় হয় আলোচনা কৰিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আমিতো সকলোৱে জলকীয়া খাওঁ, নহয়নে? কিন্তু এই জলকীয়া কিয় জ্বলা হয় বাৰু জানেনে? জলকীয়াত থকা এবিধ ৰসায়ন কেপচাইচিনৰ বাবেই জলকীয়াৰ সোৱাদ জ্বলা। কেপচাইচিনৰ মাত্ৰা অনুসৰি জলকীয়া এটা বেছি অথবা কম জ্বলা হয়। আঞ্জা হিচাপে খাবলৈ ব্যৱহাৰ কৰা কেপচিকামবিধত কেপচাইচিনৰ মাত্ৰা অতি কম পৰিমাণত থকাৰ বাবে ই জ্বলা নহয়। আকৌ মিঠা বস্তু খাই দিয়াৰ পাছতেই জলকীয়াৰ জ্বলা জিভাৰ পৰা আঁতৰি যায়। কিয় হয় বাৰু জানেনে? জলকীয়াত থকা সেই কেপচাইচিন জিভাত বিয়পি পৰাৰ বাবে আমি জ্বলা পাওঁ। আনহাতে মিঠা বস্তু খাই দিয়াৰ লগে লগে জিভাৰ পৰা নিৰ্গত হোৱা অত্যাধিক জুলীয়া পদাৰ্থই উক্ত ৰসায়নবিধক লাহে লাহে পখালি দিয়ে। সেইবাবে জ্বলা সোৱাদটো মিঠা বস্তু খোৱাৰ লগে লগে লাহে লাহে আঁতৰি যায়। জ্বলা হ'লেও জলকীয়াই পেটৰ গেছ কম কৰে। কিয় বাৰু? জলকীয়াত থকা সেই কেপচাইচিন নামৰ ৰসায়নবিধৰ বাবে আৰু জলকীয়াত প্ৰচুৰ পৰিমাণে থকা ভিটামিন চি আৰু অন্যান্য ভিটামিনবোৰ যেনে এ, বি আৰু ইৰ বাবে পেটৰ গেছ কমি যায়। আমাৰ পেটে কেতিয়াবা শব্দ কৰে, নহয়নে? কিয় কৰে বাৰু? পেটে সাধাৰণ অৱস্থাতো শব্দ কৰিয়েই থাকে, কিন্তু ইয়াৰ তীব্ৰতা কম হোৱাৰ বাবে সাধাৰণ অৱস্থাত এই শব্দ আমাৰ কাণত নপৰে। এই খাদ্য সঞ্চালনৰ প্ৰক্ৰিয়া কেতিয়াবা দ্ৰুততৰ হোৱাৰ বাবে অথবা বায়ুৰ সংযোগত সৰু নলিকাৰে অধিক পৰিমাণৰ দ্ৰব্য পাৰ হৈ যাবলগীয়া হ'লে শব্দৰ তীব্ৰতা অধিক হয় আৰু তেতিয়াই আমাৰ কাণত পৰে। আমি যে টোপনিয়াও তেতিয়া আমাৰ মূৰটো দোল খাই যায়। কিয় হয় বাৰু জানেনে? টোপনিয়াবলৈ আৰম্ভ কৰাৰ সময়ত আমাৰ শৰীৰ শিথিল হৈ পৰে। এই অৱস্থাত মাংসপেশীবোৰৰ নিয়ন্ত্ৰণ ক্ষমতা অতি কম হৈ পৰে। সেইবাবে গধুৰ মূৰটো এটা পোনাই ৰাখিবলৈ সহায় কৰা মাংসপেশীবোৰেও নিয়ন্ত্ৰণ হেৰুৱাই নিজৰ কাম কৰিবলৈ অক্ষম হৈ পৰে, যাৰ ফলত টোপনিয়ালে মূৰটো দোল খাই যায়। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।